Saya rasa bujuk sana je 2020 सन रे 27 जनवरी रे काटा दो एफसू और पुरिया एनडीएफबी ग्रुप और यूबीपीओ उनको को आयुर लेकाते काटा दो असम सरकार और भारत सरकार साथे समझ बड़ो सारा आयुर रे उनके आयुर रे काटा दो तिहिन शांति चुक्ति हुईन ओना रेगी ताहे कना जे जतो जत रेन कुकी नोडे बीटीआर रन थिले मेना को उनको जमान मान मानत एम दाड़ी उनको ओना से लेकाते आदिवासी लेकाते aburan birbanta birsa munda nyutum te mitan birsa munda cultural complex mitan doholna ar ona sel kate onaria kami hora adi din khon gi ehabo aria mentan bang huyu kan tahe kana karon jaga bang nyamo kan tahe kana ado muche re sarkar ai nite gi noa jaga tinya basa uduk kira ar emna ar ona sel kate tihin do onaria gi adhat pila stapon huina 10 কোটি টাকা রিয়া মিটেন প্রকল্প মিটেন লাটু ওড়া বুন নামেত কানা আদিবাসী থকরেন को लेकाते नोडे आयमा बुन मीटिंग दरिया आयमा हर नोडे हेय कते थाहे को ताहा दरिया आयमा डिस्ट्रिक्ट रेन मेना कुना कोकाजार हेडक्वार्टर कान तबुना बीटीआर रिया नोडे हेय कते ताहन रिया निजो थई बांग ताहे कना नितो तो नोआ हेसै लेकाते थई हो हुइना से नितो हुयु गोआ नोआ ओड़ा कंप्लीट लेन खान तो निजरा मिटन संपद से मिटन प्रॉपर्टी बुन नाम किदा नोआ गे रस्ते बुझिस कना और ओना कारण ते प्रमोद बड़ो कटा तो बीटीआर रन चीफ उनी सराव जोहार माय कना नोआ टाइमलाइन एम कना जे मी कोथा भेजते दिगे नोआ सते जुड़ा में बजट प्राय 10 कोटी टाका দ্বিতীয় চুক্তির যে এলাকার ইয়াত আমার বিভিন্ন জাতি জনগোষ্ঠীর কারণে বিভিন্ন অনুষ্ঠান নির্মাণ করার কথা লিপিবদ্ধ আছে ইয়ারে এটা আসলে বিদ্যা মুন্ডা কালচারাল কমপ্লেক্স আর যেটো কোকৰাঝাৰত নিৰ্মাণ কৰাৰ কথাটো আছিল আদিবাসী সংগঠন সকলৰ লগত আলোচনা কৰি আমাৰ এইটো দক্ষিণ কাৰিগাঁৱত আজি এটা ভূমি ইয়াতে পাইছো আৰু এই ভূমিতে যেটো বীৰ বিদ্যা মুন্ডা ভগৱান বিৰছা মুণ্ডা তেখেতৰ নামত কালচাৰাল কমপ্লেক্স ইয়াত আজি আধাৰ শিলা স্থাপন কৰা হৈছে আৰু মই আশা ৰাখিছো যে 1 বছৰৰ পিছতে ইয়াৰ নিৰ্মাণ কাম সম্পূৰ্ণ হ'ব আৰু ঠিক 1 বছৰ পিছত আমি এইটো মুকলি কৰিব পাৰিম এই যেটো সাংস্কৃতিক প্ৰকল্প বা কালচাৰাল কমপ্লেক্স ইয়াত আমাৰ আদিবাসী সকলৰ লগতে এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী আহি ইয়াত বিভিন্ন সেমিনাৰ ওয়ার্কশপ বিভিন্ন প্ৰগ্ৰাম বিলাক কৰিব পাৰিব আৰু ইয়াত মানুহ থাকিব পাৰিব ইয়াৰ ব্যৱস্থা হ'ব ইয়াত মিটিং কৰিবৰ কাৰণে কনফাৰেন্স হল থাকিব বিভিন্ন ব্যৱস্থা বিলাক থাকিব আৰু বছৰি বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তীত তেখেতক মানে স্মৰণ কৰাৰ কাৰণে সন্মান জনোৱাৰ কাৰণে ইয়াত এটা স্টেচু নিৰ্মাণ কৰা হ'ব আৰু ইয়াত সকলো আহি প্লাই তেখেতক ইয়াতে সন্মান জনাব পাৰিব আজি বিটিআৰ চৰকাৰে বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি ৰীতি নীতি এই জনগোষ্ঠীৰ বিভিন্ন দিক বিলাক চাই পেলাই তেখেতসকলে যিটো সবচেয়ে প্ৰায়োৰিটি তেখেতসকলে কাম কৰিব বিচাৰে এইটো বিটিআৰ চৰকাৰৰ প্ৰায়োৰিটি হিচাপে আমি লৈছো আৰু এই কাৰণে 30 ডিসেম্বৰ 2024 আমি কমিউনিটি ভিজন ডকুমেন্ট উলাইছো অহা মাৰ্চ ভিজন ডকুমেন্ট উলাবলৈ গৈ আছো যত নেকি বড়োলেণ্ড অঞ্চলত বসবাস কৰা প্ৰত্যেকটো জনগোষ্ঠীৰে বিভিন্ন ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণৰ কাৰণে বিভিন্ন আঁচনি বিলাক আমি সরকারিভাবে লোৱা হ'ব যাতে সেই জনগোষ্ঠী বিলাকে অনুভৱ কৰে যে স্বাধীন ভাৰতৰ নাগৰিক আৰু তেখেতসকলে আমাৰ সংবিধানে যেনেকৈ কৈছে তেনেকৈ নিজৰ ভাষা সংস্কৃতি লৈ পেলাই মুক্ত মনেৰে জীয়াই থাকিব পাৰিছে এই কথাবিলাক যাতে তেখেতসকলে অনুভৱ কৰিব পাৰে এই কামটো বিটিআৰ চৰকাৰে আমি কৰিবলৈ গৈ আছো আমাক ৰাস্তা দলং বনোৱাৰ অলপ হয়তো আৰু টাইম লাগিব কিন্তু জনগোষ্ঠী বিলাকে যাতে শান্তিৰে থাকিব পাৰে সমন্বয়েৰে থাকিব পাৰে আৰু তেখেতসকলে নিজৰ স্বাভিমান লৈ জীয়াই থাকিব পাৰে এই কথাখিনিকে আগত ৰাখি আমাৰ যে বিটিআৰ চুক্তি ইয়াত বিভিন্ন জনগোষ্ঠীৰ কাৰণে এই অনুষ্ঠান বিলাক তাতে লিপিবদ্ধ কৰি আনা হৈছে বাজেট আছে বাজেট প্ৰায় 10 কোটি টকা